হেল্ল' ভিউৱাৰ, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এটা অতি প্ৰয়োজনীয় ভিডিঅ' দেখাবলৈ লৈছোঁ। এই যে গছজোপা আপুনি দেখিছে, এই গছজোপা আমাৰ সকলোৰে চোতালতেই পোৱা যায়। এইজোপা গছৰ ঔষধি গুণ মই আপোনালোকক ক'বলৈ লৈছোঁ। যেতিয়া আপোনাৰ ঘৰৰ বা আপোনাৰ প্ৰচণ্ড জ্বৰ উঠে, তেতিয়া আপুনি কি কৰিব লাগিব, এই গছজোপাৰ সৰু ল'ৰা ছোৱালী হ'লে 3টা ইয়াৰ গুটি খান্দিলে ইয়াৰ গুৰিত ওলায়, 3টা গুটি আৰু 3টা জালুক, আৰু ডাঙৰ হ'লে 5টা গুটি আৰু 5টা জালুক খুন্দি পিহি মন্দ কৰি খাই দিব লাগে। ৰাতিপুৱা এগিলাচ গৰম পানী খোৱাৰ পিছতে খাই দিব লাগে। আপোনাৰ যেনেকুৱাই জ্বৰ হওক, আপুনি দিনটোৰ ভিতৰতে আৰোগ্য হ'ব। অতি প্ৰমাণিত ঔষধ। যি জ্বৰেই হওক, আপুনি এপালি ঔষধ খোৱাৰ পিছতেই সকাহ পাব। 3 দিন খাই দিলে সম্পূৰ্ণ নিৰ্মূল হ'ব। এতিয়া এই গছজোপা কি গছ আপোনাক কওঁ। এই গছজোপা হৈছে আপোনাৰ পৰিচিত কেঁহা বন। আমি ইয়াক উঘালি পেলাই দিওঁ বা জনি মাৰিবলৈ চেষ্টা কৰোঁ চোতালত যেতিয়া হয়, কিন্তু চাওক এই গছজোপা কিমান মূল্যৱান। ইয়াৰ 3টা গুটিয়েই আপোনাক প্ৰচণ্ড জ্বৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যথেষ্ট। কোনো চিন্তা কৰিবলগীয়া নাই। আপোনাৰ জ্বৰ যদি হোৱাও নাই, তথাপিতো আপুনি প্ৰতিষেধক হিচাপে ইয়াৰ 3টা গুটি, 3টা জালুক 3 দিন খাওক। চাব আপোনাৰ ওচৰলৈ কোনো জ্বৰ আহিবই নোৱাৰে। এনে এটা মূল্যৱান ঔষধ আপোনাক দিবলৈ পাই মই ভাল পাইছোঁ। আপুনি নিশ্চয় সুখী হ'ব। যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো ক্লিক কৰিব। যদি ছাবস্ক্ৰাইব কৰিছেই, তেতিয়াহ'লে এটা লাইক কৰিব, যাতে মই নতুন ভিডিঅ' কৰিবৰ কাৰণে উৎসাহিত হওঁ। অহাকালিলৈ আপোনালোকক আকৌ এটা ভিডিঅ' দিম জ্বৰৰ কাৰণে। যিহেতু এতিয়া জ্বৰৰ সময়, প্ৰত্যেক মানুহৰ ঘৰতে এতিয়া অলপ অচৰপ হ'লেও জ্বৰৰ ভাৱ এটা হৈছেই, বা আপোনাৰো ভয় লাগি আছে যে জ্বৰ হ'লে কি কৰিম। এতিয়া আপুনি মহৌষধ পালে, জ্বৰ হোৱাৰ আগতেই 3 পালি খাই নিষ্কণ্টক হওক। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ।